उफ्रा बिसायख'थिखौ लानानै बिजेपि दोलोआ सांग्रांथि जानायखौ नुनो मोन्दों। मिरु बिजेपि दोलोनि बिथोन बादियै रायजोआरि बिजेपि दोलोआ उफ्रा बिसायख'थियाव बिजाथि फसंनाय जागोन होनना मन्त्रि रन्जित कुमार दासआ बुंदों। आसाम बिधानसभानि 52 नं तामुलपुर बियाबनि एमएलए लेहराम बर'आ कर'ना बेरामजों रुंसारि जानायनि उनाव बे मासिया लांदां जानानै दं। बेनिखायनो जानो गोनां उफ्रा बिसायख'थिनि थाखाय खुंथाय गोहोआव थानाय बिजेपि दोलोखौ बे समाव सांग्रां जानाय नुनो मोन्दों। शुक्रबारखालि तामुलपुराव दोलोनि मोनसे मेलाव बाहागो लानानै मन्त्रि रन्जित कुमार दासआ खौरांगिरिफोरनि सिगाङाव ओरैबायदि बुङो। চাওক মাননীয় সভাপতি ডাঙৰীয়াই যেহেতু আজি যিখন মই সভা কৰিছে সভাখিনিৰ যিখিনি ৰিপৰ্ট মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অৰ্পণ কৰিম, মাননীয় সভাপতি ডাঙৰীয়াকো অৰ্পণ কৰিম। গতিকে নিৰবিচ্ছিন্নভাৱে আমি সংগঠনৰ কাম কৰি পেলাই সংগঠনৰ গতিবিধিও চাই আহিছোঁ, সমান্তৰালভাৱে বাকী মিত্ৰতাৰ কথাবোৰ চাই আহিছোঁ। গতিকে আগন্তুক দিনত আমাৰ কাৰ্যকৰ্তা সভাপতিৰ ভাষণত ইতিমধ্যে তেখেতে কৈছে যে দলে যিহেতু আমি দলৰ একোগৰাকী কাৰ্যকৰ্তা আৰু আমি এনেকুৱা এটা সমৰ্পিত কাৰ্যকৰ্তা যিয়ে নেকি দলে যি নিৰ্দেশ দিয়ে সেই নিৰ্দেশে আমি মানি আহিছোঁ। গতিকে দলে আজি ৰাষ্ট্ৰীয় সমিতিয়ে কি নিৰ্দেশ দিয়ে ৰাজ্যিক সমিতিৰ পৰামৰ্শ কৰিবলৈ সেই বিষয়ে এতিয়াও মই অৱগত নহয়। মই এতিয়ালৈ মোক কোনো কোৱা নাই। গতিকে আগন্তুক দিনত যি সিদ্ধান্ত হ'ব সেই সিদ্ধান্তৰ আধাৰতে আমি আগন্তুক দিনত ইয়াৰ পৰা আমি এগৰাকী বিধায়ক আমি জয় কৰাম। হয়তো আমাৰ বিধায়কগৰাকী ভাৰতীয় জনতা পাৰ্টিৰো হ'ব পাৰে, মিত্ৰ দলৰো হ'ব পাৰে, এজিপিৰো হ'ব পাৰে, ইউপিপিএলো হ'ব পাৰে। মুঠতে আমাৰ মিত্ৰ দলৰ বিধায়ক বিজেপিয়ে হওক বা এজিপিয়ে হওক বা ইউপিপিএলে হওক, যোনে নহওক কিয় যে এগৰাকী আমাৰ মিত্ৰ দলৰ এগৰাকী বিধায়ক আগন্তুক দিনত নিশ্চিতভাৱে আমি জয়যুক্ত কৰাম। আৰু তাৰ কাৰণে ইতিমধ্যে আজি আমাৰ বুথৰ সভাপতিসকলৰ আমি সন্মিলন আমি আয়োজন কৰিছোঁ। অহা 3 অক্টোবৰ তাৰিখে আমি পৃষ্ঠা প্ৰমুখৰ সন্মিলন সুকীয়াকৈ 4টা মণ্ডলত পৃষ্ঠা প্ৰমুখৰ সন্মিলন ৰাখিছোঁ। ইয়াৰ কাৰণে আমি 8গৰাকী 4টা মণ্ডলত বিস্তাৰক নিযুক্তি কৰিছোঁ। আৰু লগতে আমি পৃষ্ঠা প্ৰমুখ সন্মিলনৰ কাৰণেও 4গৰাকী আমি সংযোজক আমি নিযুক্তি দিম আৰু সেইদিনাখন ময়ো আহিম। গতিকে 4টা মণ্ডলতে আমাৰ যিমান বুথ আছে সেই বুথৰ প্ৰত্যেকটা বুথৰ বিপৰীতে 20গৰাকীকৈ আমাৰ পৃষ্ঠা প্ৰমুখ থাকিব আৰু এজন পৃষ্ঠা প্ৰমুখৰ দায়িত্ব থাকিব, 60টা ভোটৰ দায়িত্ব থাকিব। ইয়াৰ লগে লগে আমি যি সংগঠনৰ যি ছিষ্টেম, আমাৰ নিৰ্বাচনৰ যি ছিষ্টেম, সেই ছিষ্টেমবোৰ আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। মিত্ৰজোঁটক ধৰ্ম পালন কৰিম বুলি কৈছে, ৰাষ্ট্ৰীয় দলক ঘিয়াই দি কৈছে যে তেখেতসকলে হেৰি কৰিব। তথাপি তামোলপুৰৰ যিটো সাংগঠনিক ভেটি বিজেপি দলৰ যিখিনি কৰ্মী তেওঁলোকে ইচ্ছা কৰে ইয়াত নিৰ্বাচন কৰিব, আপুনি কি ক'ব? চাওক, আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে আমি সংগঠন কৰি আহিছোঁ আৰু সময়ে সময়ে ৰাষ্ট্ৰীয় সমিতিয়ে যিবোৰ সিদ্ধান্ত লয় এলায়েন্স কৰাৰ ক্ষেত্ৰত সেই সিদ্ধান্ত আমি মানি আহিছোঁ। যিহেতু বৰ্তমান অসমত এনেকুৱা এটা পৰিৱেশ আহিছে যে অকলে এটা দলে নিৰ্বাচন খেলাটো সম্ভৱ নহয়। গতিকে যাৰ কাৰণে নেকি যোৱাবাৰ নিৰ্বাচনত অসম গণ পৰিষদ আৰু ইউপিপিএল দলৰ লগত মিত্ৰতা হৈছিলে, গতিকে এইবাৰ যিহেতু উপ নিৰ্বাচনতে মিত্ৰতা যিহেতু থাকিবই সেইটো নিশ্চিত, কিন্তু কোনটো চিট কি হয় নহয় সেইটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব ৰাষ্ট্ৰীয় সমিতিৰ ওপৰত। আৰু এই বিষয় লৈ পেলাই নিশ্চিতভাৱে আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিশ্চিতভাৱে প্ৰতিবেদন পঠাব আৰু প্ৰতিবেদন পঠোৱাৰ পিছত ৰাষ্ট্ৰীয় সমিতিয়ে যি সিদ্ধান্ত গ্ৰহণ কৰে সেই সিদ্ধান্ত আমি মানি ল'বলৈ আমি ইতিমধ্যে অংগীকাৰ। বিধায়ক এতিয়া প্ৰাক্তন বিধায়ক ইমানৰ মুখাৰী বিজেপিত অলপ যোগদান কৰিছিল। আপুনি মঞ্চত কৈছিল যে এজন বড়ো বিধায়ক আমি পালোঁ বিটিআৰৰ পৰা, কিন্তু তেখেতেও বহু আশা কৰি তেখেতে বিজেপিলৈ গৈছিল। ইতিমধ্যে আপোনালোকৰ মিত্ৰ দলৰ ধৰ্ম পালন কৰিম বুলি কৈছে আৰু প্ৰথমবাৰ বিজেপিক মিত্ৰ দলৰ ধৰ্ম পালন কৰি ইউপিএলক এৰি দিছিল। এতিয়া আগন্তুক উপ নিৰ্বাচনত কেনেদৰে তেখেতে অসন্তুষ্ট কৰিব? নহয় চাওক, এই বিষয়টো সম্পূৰ্ণ বিষয়টো ইমানৰ মুছাৰী ডাঙৰীয়া নিশ্চয় ৰাজ্যিক সভাপতি ডাঙৰীয়াৰ কথা পাতিব বা আমাৰ মুখ্যমন্ত্ৰীৰ কথা পাতিব আৰু কথা পতাৰ পিছত যিটো ৰাষ্ট্ৰীয় সমিতিয়ে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তৰ আধাৰতে আমি আগন্তুক দিনত আগবঢ়াম।